everyone, welcome and welcome back to my YouTube channel. আশা কৰো সকলোৰে ভাল, মোৰো ভাল। আজি লাইলো এঠাইলে ক'ত যাওঁ কি কৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। আচলতে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। মই এনে ঘৰত থাকিলে ভিডিঅ' তেনেকৈ নিদোৱে, কৰবাত গ'লে দিওঁ। ঘৰতে আৰু কিনো দেখাই থাকিম, যিখিনি মই কৰোঁ সেইখিনি সকলোৱে কৰে ধৰ। তাৰ বাবে ভাবিলোঁ এনে মন চনো ভাল নাছিল ভিডিঅ' এটা বনাওঁ বুলি। চাওকচোন গাইজ, এনে হ'লে টমটম খোপাৰ অভাৱ নাই, কিন্তু ক'ৰবালৈ যাবলৈ হ'লে এখনো টমটম পাবলৈ নাই। কোনোমতে অৱশেষত এখন পালেওনো কি হ'ব, ৰাস্তাটো যিহে বেয়া, ঠেকেনা খাওঁতে মানে পেটৰ নাৰী ডাল হৈ গৈছেগৈ। পিছত উঠি ল'লোঁ বাছত। মই পিছে বাছত ট্ৰেভেল কৰি ভাল পাওঁ, যদিহে খিৰিকী এখন ছিটটো হয়। এয়া আহি পালোঁ মাহীৰ ঘৰ। ইফালে মাহী আৰু মই বহি আছিলোঁ, আৰু আনফালে আইতাই দীপাৱলীৰ কাৰণে পূজাৰ যোগাৰ কৰি আছিল। এয়া ইফালে আইতাৰ পূজাতে লোৱা কাপোৰযোৰৰ হেনো ব্লাউজকেইটা চিলাবলৈ আছিল, সেয়েহে মোক চিলাবলৈ ক'লে আৰু ময়ো মোৰ কামত লাগি গ'লোঁ। আনফালে ব্লাউজ চিলাই থাকোঁতে ইফালে মাহীয়ে ৰংগলী বনাই ৰেডি। মই ভিতৰত সোমাই থাকোঁতে গমেই নাপালোঁ। এই ইটাকেইটা যে দিছে কিহৰ বাবে জানেনে? যাতে কোনোৱে বোলে গছকি নাপায়, মাহীৰ কামিয়া। ইফালে ককাই কলগছ পুতি আছিলে, আৰু আনফালে আইতাই চাকি বন্তি ৰেডি কৰিছিলে। যিহেতু গাঁৱৰ ঘৰতো আইতাহঁতৰ শৰাই দিয়ে, ইয়াতো দিয়ে বাৰু। এয়া ইফালে ককাই গাঁৱৰ ঘৰলৈ যাবলৈ ৰেডি হ'ল। আমি আইতা, মই আৰু মাহী আমি ইয়াতে চাকি দিলোঁ। This is cameraman. আৰু মাহী ভাগিন দুইজনীয়ে লগ হ'লে সন্ধিয়া ওলাই গৈ খাব নোযোৱাটো কথাই নাহে। আৰু ইফালে ৰেষ্টুৰেণ্টত গৈ নিজে চকী পাৰি বহি আছোগৈ আৰু। সেয়া দুজনী খাই দাই কিবা অলপ লৈ ঘৰ মোৱা হ'লোঁ। এয়া ইফালে দীপাৱলী বুলি আইতাই চুজিৰ লাড়ু কেইটামানো বনাইছিলে, আৰু আনফালে আমাৰ প্ৰসাদ ৰেডি। অথনি যিহেতু ব্লাউজটো আধা চিলোৱা হৈ আছিল, সেইকাৰণে ভাবিলোঁ এতিয়া চিলাই দিওঁ বুলি, আৰু মই লাগি গ'লোঁ কামত। আজি হৈছে নেক্সট ডে উঠি মেলি অকণমান ফ্ৰেছ হৈ আইতাক অলপ পাকঘৰত সহায় কৰি দিলোঁ। পিছে আজি ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পিছে আজিলৈ আহিছোঁ দেই, বাই বাই।